নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু আজি বনাবলৈ লৈছোঁ মই নাৰিকলৰ লাড়ু। নাৰিকলৰ লাড়ু সকলোৰে প্ৰিয় হয়নে? আৰু তেন্তে আহকচোন চাওঁ ভিডিঅ'টো কেনেকৈ বনালোঁ মই নাৰিকলৰ লাড়ু। লাড়ু বনাবলৈ মই লৈ লৈছোঁ 2টা নাৰিকল, এনেকৈ ৰুকি লৈ লৈছোঁ। আৰু আপোনালোকে বনাব বিচাৰিলে আপোনালোকেও এনেকৈ নাৰিকল ৰুকি লৈ ল'ব। আৰু মোৰ 2টা নাৰিকলৰ জোখেৰে মই এনেকৈ 2 বাটি চেনি লৈ লৈছোঁ। আৰু 2 বাটি চেনি, মোৰ চেনিটো বহুত মোটা মোটা হয়, গতিকে মই ইয়াত মিক্সিত মাৰি ল'ম, চেনিটো অকণ গুড়া কৰি ল'ম। সেইখিনি মই এবাটি দি দিলোঁ আৰু এবাটি দি দিম ইয়াতে। 2 বাটি চেনি মই এতিয়া গুড়া কৰি ল'ম। এয়া চাওক গুড়া হৈ গ'ল। এইখিনি গুড়া হ'লেই হৈ যাব। এতিয়া মই মাৰি লোৱা চেনিখিনি এনেকৈ নাৰিকলত সানি পেলাই আধা ঘণ্টামান থৈ দিম। নাৰিকল আৰু চেনিখিনি মই মিক্স কৰি ল'ম ভালকৈ, লৈ পিনে এনেকৈ আধা ঘণ্টামান থৈ দিম। এয়া চাওক মোৰ নাৰিকল সানি হৈ গ'ল। এতিয়া এনেকৈ আধা ঘণ্টামান সময় মই থৈ দিছোঁ। ইফালে মই নাৰিকলৰ লগত দিবলৈ চুজি ভাজিছোঁ। আপোনালোকেও যদি এনেকৈ লাড়ু বনাব বিচাৰে, লগত যদি চুজি দিব বিচাৰে, তেন্তে চুজিটো বেছি ৰঙা কৰি নাভাজিব, কাৰণ চুজিটো বেছি ৰঙা হৈ গ'লে লাড়ুটো দেখিবলৈ বেছি ৰঙা ৰঙা হৈ যায়, ভাল নালাগে। আৰু ইফালে চাওক মোৰ নাৰিকলখিনিৰ পৰা ৰস ওলাই গৈছে, চেনিখিনি গলি পেলাই। ইফালে মই নাৰিকলখিনি ভাজি ল'ম। নাৰিকলৰ লাড়ু বনাবলৈ নাৰিকল আৰু চেনিৰ মিশ্ৰণখিনি মই কেৰাহীটোত ঢালি দিলোঁ। এতিয়া ল' ফ্লেমত এইখিনি মই ভাজি যাম। যেতিয়ালৈকে চেনি গলি আঠা নিচিনা হৈ নাযায়, তেতিয়ালৈকে মই ভাজি থাকিম। আপোনালোকে ইয়াত যদি বনাব বিচাৰে তেন্তে বেলেগ কিবা কিবি দিব পাৰিব, আৰু বাদাম, কাজু, কিচমিচ এনেকৈ কিছুমান ড্ৰাই ফ্ৰুটছ দিব পাৰিব। মোৰ হেতাখনত নাৰিকলখিনি লাগি লাগি ধৰিছে, দেখিছে? হৈয়ে গৈছে আৰু নাৰিকল ভাজিবোৰ। চুব নোৱাৰি হাতেৰে, হেতাখনেৰে এনেকৈ অকণ লৰাই পেলাই
তাৰপিছত অলপ অলপ হাতত লৈ আপোনালোকে এনেকৈ লাড়ুখিনি বনাই যাব পাৰিব। লাড়ুটো বনাওঁতে বেছি সময় নালাগে, বহুত সহজ পদ্ধতি হয়। বনাই খাব আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ ভিডিঅ'ত আপুনি নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। অন্য এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। বাই বাই।